নমস্কাৰ আমি উদালগুৰি জিলা কমিটি যুৱ মৰ্চা ইউপিএল তৰফৰ পৰা এইখিনি প্ৰেছ মিট দিছোঁ বা প্ৰেছ মিট মাতিছোঁ এই কাৰণ যোৱা 14 ছেপ্টেম্বৰ 2023 তাৰিখে অসম চৰকাৰ আৰু বিটিচি চৰকাৰে যৌথভাৱে অসম অৰুণাচলৰ সীমান্তৱৰ্তী চিগাৰেডাংগাত 100 হেক্টৰ মাটিত অমৃত বৃক্ষ ৰোপণ আন্দোলনৰ নামত 9,21,737টা গছপুলি ৰোপণ কৰিছিলোঁ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে 2023 পৰা 2025 বৰ্ষলৈকে সব ঠিকে ঠাকে চলিছিল বহুখিনি গছপুলিও তাত মানে জীয়াই আছে হঠাৎকৈ আপোনাৰ 5 মাৰ্চ 2025 তাৰিখে কামাল আজাদ বোলা এজন ব্যক্তিয়ে আহি পেলাই ফেচবুক লাইভ কৰি পেলাই তেখেতে বহুখিনি গভৰ্ণমেণ্টৰ ওপৰত এলিগেশ্যন আনিছে তেখেতে ফেক প্ৰপগণ্ডা কৰিছে তেখেতে নিজৰ ফেচবুক লাইভৰ যোগেদি এটাও গছপুলি জীয়াই থকা নাই বুলি তেখেতে কথা কৈছে আৰু বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰক তেখেতে আঁঠুকাৰি গছপুলিৰ ওচৰত আহি পেলাই ক্ষমা খুজিবৰ কাৰণে তেখেতে কথা কৈছিল ইয়াত আমি তেখেতক আহ্বান কৰিছোঁ বা অপেন চেলেঞ্জ কৰিছোঁ তেখেতে আহক আৰু 100 হেক্টৰ বিঘা মাটিত তেখেতে আহি পেলাই চাওক কিমানটা গছপুলি ইয়াত জীয়াই আছে আৰু কিমানটা গছপুলিয়ে মৰিছে তেখেতে যদি গ্ৰাউণ্ডত আহি পেলাই তেখেতে যদি চায় তেখেতে গম পাব ইয়াত 80% গছপুলি তাত মানে জীয়াই আছে আজিলৈকে আছিল যোৱা 8 মাৰ্চ 2025 তাৰিখে ফৰেষ্ট ডিপাৰ্টমেণ্ট বিটিচি CM প্ৰমোদ বড়ো ছাৰৰ OSD ৰাজু ঢাকাল ডাঙৰীয়া তেখেতসকলে সৰজমিন তদন্ত কৰি পেলাই তেখেতসকলে এটা ক্লিয়াৰিফিকেশ্যন দিছিল য'ত তেখেতসকলে ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছত 9 মাৰ্চ 2025 তাৰিখে কিছু হেক্টৰ অঞ্চল জুইত যোৱাৰ বিনিময়ত এই যিখিনি অঞ্চল যিখিনি হেক্টৰ মাটিত এই গছপুলিবোৰ আছিল গোটেইখিনি গছপুলিবোৰ জ্বলি যোৱাৰ ফলত এতিয়া যিমানখিনি আমি ৰুইছিলোঁ 9,21,737টা গছপুলি এতিয়া সিমানখিনি এই অঞ্চলত এতিয়া গছপুলি নাই এই 9 তাৰিখৰ পৰা 5 তাৰিখলৈকে যিখিনি সময় এইখিনি যিটো সিকুৱেন্স যদি আমি চাওঁ 5 তাৰিখে কামাল আজাদে ফেচবুক লাইভ দিয়াৰ পিছত 8 তাৰিখে ডিপাৰ্টমেণ্ট আৰু OSD সাহেবে ক্লিয়াৰিফিকেশ্যন দিয়াৰ পিছত যেহেতু কিছু হেক্টৰ অঞ্চলত জুই জ্বলাই দিয়াৰ পিছত আমি এইটোকে ভাবিবলৈ বাধ্য হৈছোঁ যে কামাল আজাদ ডাঙৰীয়াই নিজৰ 5 তাৰিখে দিয়া ফেচবুক লাইভৰ যিখিনি কথা তেখেতে কৈছিল সেইখিনি কথা বাহল ৰাখিবৰ কাৰণে তেখেতে এইখিনি ইনষ্টিগেট কৰাই পেলাই জ্বলোৱাইছে নেকি সেইটো আমি মানে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যাৰ কাৰণে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি প্ৰশাসনক এখন FIR দিয়া হৈছে আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ যিজন কামাল আজাদে 5 তাৰিখে ফেচবুক লাইভত নিজকে ৱাইল্ড লাইফ বায়'লজিষ্ট বুলি কৈছিল ৱাইল্ড লাইফ বায়'লজিষ্ট বুলি কোৱা ব্যক্তিজনে যদি তেনেকৈ যদি এক্টিভিটিছত যদি জড়িত হৈ আছে তাতকৈ লজ্জাজনক গৰিহণাযোগ্য আৰু ইয়াতকৈ আৰু বেলেগ কথা নাই এইকাৰণে আমি উদালগুৰি জিলা যুৱ মৰ্চা হিচাপে এইটোকে অনুৰোধ কৰি বিচাৰিছোঁ প্ৰশাসনক আপোনালোকে অতি সোনকালে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু যদি কিছু হেক্টৰ মাটি বা কিছু হেক্টৰ অঞ্চল যেটো জুইৰ লগত যা গ'ল এইখিনি আপোনালোকে সৰজমিন তদন্ত কৰি পেলাই তেখেতৰ ওপৰত বা তেখেতক ইনভেষ্টিগেশ্যনৰ আওতাত আনিবৰ কাৰণে মই আহ্বান জনালোঁ